हेलो एवरीवन আজি আপোনালোকৰ মাজলৈ এটা বিশেষ ভিডিও লৈ আহিছো আজি কোনোবাই যদি চাদৰত পটি লগাবলৈ নাজানে বা পটি লগাতে ভুল হয় অথবা পটি লগাতে যদি চাদৰখন ফুলি থাকে পটিখিনি হেহে নতুন আৰু ভালকৈ চিলাব পৰাকৈ আপোনালোকৰ মাজলৈ এটি ভিডিও লৈ আহিছো আশা কৰো ভিডিওটো সকলোৱে চাব আৰু ভিডিওটো চাই কিছু নহয় কিছু উপকৃত হ'ব বুলি আশা ৰাখিছো প্ৰথমতে আমি পটিখিনি কাটি জইন দি ল'ব লাগিব তাৰ পাছতে আমি মুকুটাই লৈ এনেদৰে লাহে লাহে চিলাই যাব বহুত বেছি খৰখেদা নকৰিব পাৰিলে আপোনালোকে ভাঁজটো সমানকৈ দিবলৈ চাব আৰু একেটা লাইনতে ভাঁজটো দিবলৈ চেষ্টা কৰিব আৰু একেবাৰে কাপোৰখনৰ কাষত লগাইও নলব চাদৰখন অকণমান বাহিৰলৈ উলিয়াই ল'বলৈ চেষ্টা কৰিব যাতে চিলাই থাকোতে পটিখিনি বাহিৰলৈ ওলাই নাযায় পটিখিনি যেতিয়া মেচিনত চিলাই থাকোতে বাহিৰলৈ যদি কেনেবাকৈ ওলাই যায় তেতিয়াহলে চিলাইটো নবহিব আৰু খোল খাই থাকিব পাৰে হেয়ে লাহে লাহে আপোনালোকে ভাঁজ দি কাপোৰখন চিলাবলৈ চেষ্টা কৰিব আৰু পাৰিলে আগতীয়াকৈ ভাঁজটো দি ল'ব মোৰ ভাঁজটো দি ল'বলগীয়া নহল কাৰণ বহুত বেছি পিছল কাপোৰ নাছিলে আৰু অকণমান কটনৰ নিচিনা আছিলে সেই কাৰণে একেবাৰে এবাৰ ভাঁজটো দিওঁতে ধুনীয়াকৈ ভাঁজটো বহি গৈছে আৰু মই ঠিক তেনেকৈ কাপোৰখন চিলাইছো আপোনালোকেও মই যেনেকৈ চিলাইছো তেনেকৈ আপোনালোকে চিলাব আৰু সঁচাকৈ বহুত বেছি ভাল হ'ব আৰু আপোনালোকেও অন্য কাপোৰবিলাকো তেনেকৈ ভালদৰে চিলাই যাব এয়া দেখিছেনে মোৰ এটা সাইডৰ পটি চিলাই শেষ হ'বলৈ হৈছে আৰু এতিয়া মই যিখিনি বেছিকৈ কাপোৰ বাহি আছিল সেইখিনি মই কাটি লৈছো আৰু ইয়াতে লাহেকৈ মুকুটাই লৈ আমি এই চিলাইখিনি মাৰি ল'ব লাগিব একেবাৰে সম্পূৰ্ণ চিলাইটো শেষ নকৰো কাৰণ আকৌ ইটো আগফালৰ পৰা আনি কিনে আমি যেতিয়া চিলাই শেষ কৰিম তাৰ পাছতে আমি তলৰ যিটো ফিনিশিং হেতু আমি একেবাৰে মাৰি শেষ কৰিম মই কাপোৰখন পটিখিনি যেনেদৰে ভাঁজ কৰিছো ঠিক আপোনালোকেও তেনেদৰে ভাঁজ কৰি ঘূৰাই আনি চিলাইটো কৰি এতিয়া এইখিনি কিন্তু ভালকৈ মুকুটাই দিব দেই কাৰণ নহলে কিছুমান যদি বাহি থাকে কিছুমান যদি অকণমান সোমাই যায় ফুলটো দেখিবলৈ বহুত বেছি বেয়া লাগিব সেই কাৰণে আপোনালোকে যিমান পাৰি লাহে ধীৰে চিলাব আৰু ভালকৈ চিলাবলৈ চেষ্টা কৰিব লগতে চিলাইটো ভাল কৰিব আৰু তেতিয়াহে আপোনালোকৰ কাস্টমাৰেও কাপোৰযোৰ চিলাবলৈ দি সুখী হ'ব আৰু আপোনালোকে মই যেনেকৈ চিলাইছো যদি তেনেকৈ চিলাই আপোনালোকে নিশ্চয় এযোৰ ভাল কাপোৰ চিলাব পাৰিব ভালকৈ চাদৰ পটি লগাব পাৰিব আৰু এতিয়া মোৰ শেষৰখিনি পাইছোহি আৰু আপোনালোকে চাই ল'ব একেবাৰে শেষত মই কাপোৰখন কেনেকৈ মুকুটাই লৈ চিলাইছো তেনেকৈ আপোনালোকে চাব আৰু চিলাবলৈ শিকিব আৰু যদি নাজানে মোক তেনেহলে কমেন্ট কৰিব আৰু ইটো মই আপোনালোকক ভিডিওটো নেদেখালো ইমানেই